মোৰ পৃথিৱীখন এতিয়া শুই পৰিছে। ক'ৰবাত যেন থমকি ৰৈ গৈছে সময়বোৰ। দীৰ্ঘদিনীয়া এই অপেক্ষাই জৰ্জৰিত কৰি পেলাইছে হৃদয়ৰ কোঠালিবোৰ। তুমিয়েই কোৱাচোন, এই অপেক্ষাৰ শেষত হতাশাৰ বাহিৰে বাৰু আৰু কি বাকী থাকে পাবলৈ? প্ৰতিটো খোজত এতিয়া কেৱল নষ্ট কৰিছো সময়বোৰ। ফাগুনৰ হালধীয়া পাতবোৰ সৰাদি সৰি গৈছে এতিয়া জীৱনৰ অভিলাষবোৰ। নাজানো আজি এই লক্ষ্যবিহীন জীৱনত মই জীয়াই থকাৰ কাৰণেই বা কি? জীৱনৰ প্ৰতিটো উদ্দেশ্য তোমাতেইতো সঁপি দিছিলো কিছুদিনৰ আগলৈ। নীৰৱতা আজিকালি বৰ প্ৰিয় হৈ পৰিছে মোৰ। সকলোৰে পৰা আঁতৰি গৈ অকলশৰীয়া জীৱনটোতে সুখী হোৱাৰ যেন দুৰ্বাৰ চেষ্টা মোৰ। অথচ ময়ো জানো অকলশৰে যে কোনেও সুখী হ'ব নোৱাৰে। কাহানিও হৃদয়ে এতিয়াও বাৰে বাৰে চিঞৰি আছে তোমাৰ এই নামটো। কেনেকৈনো বুজাও তাক, তুমি যে এতিয়া মোৰ পৰা বহু দূৰৈত, বহু আঁতৰত। আশা বিশ্বাস সকলো যেন নিঃশেষ এতিয়া। ভৱিষ্যত বুলিবলৈ মোৰ সন্মুখত এতিয়া কেৱল এটা চিৰ অন্ধকাৰ ভয়াৱহ বাট, য'ত মই আৰু শূন্যতাখিনিৰ বাহিৰে আন সকলো অস্তিত্বহীন। তথাপিও যে মনটোৱে নামানে। ভালপোৱাৰ শেষ ষ্টেচনটোত এতিয়াও মনটোৱে তোমাৰে অপেক্ষা কৰে। তোমাৰ জীৱন কাহিনীত হ'ব পাৰোঁ মই এক ক্ষুদ্ৰ অস্তিত্বহীন চৰিত্ৰ, কিন্তু মোৰ আত্মজীৱনী যে আজিও তোমাতেই কেন্দ্ৰীভূত। এতিয়া নিজৰে অস্তিত্ব বিচাৰি মোৰ অকলশৰীয়া বৃত্তটোত আজি মই সীমাবদ্ধ।